মানে পেটটো মানে বহুত বেয়া গ'ল মানে একদম পেনে চেনে মানে হাগি দিলে বিবেচে মানে এতিয়া মানে আমাক মানে ডাইলগটো দিব দি দিয়া উৰি বাবা নিগনি চিগনি পুৰি মেলি একদম খাই থকা যে সেই মই নাখাওঁ এইটো মানে চাব পাৰে আমাৰ সূৰ্য মানে এইটো নতুন এটা ৰূপ মানে হেল্ল' গুড মৰ্ণিং মানে আমি এতিয়া দুইজন মানে ওলাই যাব লৈছোঁ মোলৈ মানে সূৰ্য আছে তাৰপৰা যিহেতু আজি লক্ষী পূজা সেইকাৰণে আমি দুজন এতিয়া ওলাই যাওঁ ৰাতিপুৱা আমাৰ দোকান চোকান খোলোগে যিহেতু লক্ষী আহে নেকি আকৌ মানে কাষ্টমাৰ আহে নেকি চাওঁগে তো আমি এতিয়া ওলাই যাওঁ দুটা মানে আমাৰ চাবত মানে এখন মানে দোকান অপেনিং কৰিছে দোকানখনত মানে জোতা পেণ্ট চেণ্ট চব পোৱা যায় সেই তেতিয়া মানে তাত আহি লোৱাৰ লগে লগে আমি ইয়াত মানে বি বয়ছক লগ পাই গ'লো এইপিনে বি বয়ছ আছে কেনেকুৱা ভালনে ভাল ঠিক তোমাক দেখো একদম গাহৰি চাহৰি একদম নিগনি চিগনি পুৰি মেলি একদম খাই থকা যে সেই মই নাখাওঁ এইটো মানে বি বয়ছ মেইনটো নহয় লাইটটো হয় এইটো বি বয়ছ লাইট হয় এইটো বি বয়ছে ইমান সেইখিনি নকয় মানে কথাটো বি বয়ছক দেখিছে একদম লাইট হয় মানে ই মানে নিগনি চিগনি চব খাই দিয়ে মানে ভবা নাছিলোঁ যে বি বয়ছক লগ পাম বুলি আজি বি বয়ছক লগ পাই গ'লো ফাৰ্ষ্ট টাইম তো আজি বি বয়ছৰ ভিডিঅ' বনাইছোঁ যিহেতু আমি বি বয়ছ লাইটক লগ পাইছোঁ বি বয়ছে মানে এতিয়া মানে আমাক মানে ডাইলগটো দিব দি দিয়া উৰি বাবা আপোনালোকে দেখিব পাৰে আমাৰ মানে সূৰ্য মানে নতুন এটা ৰূপ মানে ধাৰণ কৰিছে আমাৰ সূৰ্যই মানে যিহেতু মানে এইপিনে দেখিছে ধুনীয়াকৈ মানে পূৰা মুখা চুখা এইটো মুখা নহয় পিন্ধছোঁ কেনেকৈ চাওঁ তো আপোনালোকে চাব পাৰে আমাৰ সূৰ্য মানে এইটো নতুন এটা ৰূপ মানে মাথাটো বহুত ডাঙৰ তো আপোনালোকে চাই ল'ব পাৰে এইজন সূৰ্য আমাৰ তো মানে ই মানে এটা নতুন মানে ৰূপ মানে ধাৰণ কৰিছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব তো এতিয়া মানে আমি মানে ধুনীয়াকৈ মানে দোকানখনৰ পৰা আহি গ'লোঁ যিহেতু মানে অপেনিং আছিলে আজি গৈছিলোঁ তাইলৈ এতিয়া মানে ভাবিলোঁ এবাৰ পাখিয়েতে মানে ফোন কৰিছিলে পাখিয়েতো মানে এতিয়া মাকুম বৰগুৰিত কিবা মাকুম চাইডে মানে কিবা মানে আছে আজি তালৈ লগ ধৰিছিলে তো এতিয়া টাইম চাইম নিমিলিছে যিহেতু লক্ষী পূজা ঘৰটো মানে আজি ৰুটি চুটি খাব লাগিব নেক্সট টাইম মানে যেতিয়া মানে লক্ষী পূজা হৈছিলে আমাৰ সূৰ্য মানে পেটটো মানে বহুত বেয়া গ'ল মানে একদম পেনে চেনে মানে হাগি দিলে তো এতিয়া মানে আমি মানে ইয়াত আছোঁ মূলত এইপিনে বিকি আছে তো তাৰমানে এইপিনে আছে এইপিনে এটা আছে আমি মানে ধুনীয়াকৈ ৰিলচ বনালোঁ ন ৰিলচ বনালোঁ এতিয়া ধুনীয়াকৈ ৰিল চিল বনালোঁ আপোনালোকে ইনষ্টাগ্ৰামত যাব চাবগৈ মই মানে লিংকটো ডেছক্ৰিপশ্যনত দি থ'ম আপোনালোকে গৈ কিনে আমাক ফ'ল' কৰি থৈ দিব তাৰপৰা এতিয়া ধুনীয়াকৈ ৰিল চিল বনালোঁ আৰু সেইপিনে মানে হাগুৱাজনে ধুনীয়াকৈ ফোনত মানে পূৰা বিজি দেখিছেনে পূৰা বিজি হৈ আছে তো এতিয়া আমি আহি কেনে মানে ঘৰ পাই গ'লোঁ আপোনালোকে দেখিছে ধুনীয়াকৈ চাকি জ্বলি আছে একদম চাকি লক্ষী পূজাত মানে চবৰ ঘৰে ঘৰে পূৰা চাকি জ্বলি থাকে এইপিনে আৰু এইফালেও জ্বলি আছে তাৰপৰা আমিও এতিয়া ঘৰ আহি পাই গ'লোঁ এতিয়া মানে আমাৰ লক্ষী পূজাত মানে আমাৰ ইয়াত মানে নিয়ম হয় যে চবৰ ঘৰতে মানে ৰুটি বনায় তো মানে ভাত নাখায় ৰুটি খায় আৰু মাংস মানে খোৱা নহয় লক্ষী পূজাৰ দিনাখন তো এতিয়া আমি ৰুটি খামগৈ কাকা ঘৰত খাওঁ চাওঁ এতিয়া মানে যিহেতু জানেই লক্ষী পূজাত তেল দিয়া ৰুটি খোৱা হয় পেটটো বেয়া হয় তো সূৰ্য ক'ত খাবিগৈ প্ৰথমতে এতিয়া চাই লওঁ আকৌ য'ত পাওঁ তাতে যাম তহঁতৰ ঘৰতো যাম তাৰপৰা তাৰ আগৰবাৰ পেনত হাগি পাইছিলে যে যিহেতু লক্ষী পূজা সেইকাৰণে মানে কাৰোবাৰ ঘৰত যাওঁ কিবা কিবি মানে খাওঁগৈ আৰু ৰুটি চুটি মানে যিহেতু লক্ষী পূজাত মানে পূৰা ৰুটি চুটি বনে ন তাৰপৰা এতিয়া মানুহৰ ঘৰলৈ যাওঁ মানে মানুহৰ ঘৰ নহয় এতিয়া আমি সময় এতিয়া সূৰ্যৰ ঘৰলৈ যাম সূৰ্যৰ ঘৰত যাম এতিয়া মানে ধুনীয়াকৈ ৰুটি চুটি খামগৈ তো কোনপোতে চাওঁ এতিয়া সূৰ্যৰ ঘৰত যাওঁ যিহেতু আপোনালোক কৈছিলোঁ মই এতিয়া যিহেতু ৰুটি খাবলৈ আহিম মানে লক্ষী পূজা যিহেতু এইপিনে ধুনীয়াকৈ ৰুটি বনাই আছে মানে এইপিনে বনাই আছে তাৰপৰা এতিয়া হোৱা নাই তাৰপৰা খাম এতিয়া সূৰ্যটোৰ ভিতৰত শুই আছেগৈ তাৰ ওচৰলৈ যাওঁ মই এতিয়া মানে তাৰপৰা ৰুটি যিহেতু লক্ষী পূজা মানে মোৰ মানে ফেভৰেট হয় যিহেতু মানে খাবলৈ পাওঁ যে খাই ভাল লাগে তো এইপিনে আমাৰ সূৰ্য আছে গাৰ্লফ্ৰেণ্ডৰ কথা পাতি কেনে তো এতিয়া ৰুটি চুটি খাম আৰু লাহে দিয়ে তো এতিয়া মানে আমাৰ ৰুটি খাবলৈ হৈ গ'ল মানে এতিয়া আমাৰ মানে সূৰ্য ধুনীয়াকৈ বহি আছে ৰুটি খাবলৈ এইপিনে দেখিছে ধুনীয়াকৈ ই মানে খকুৱা যে খাই আছে মোক মানে মতাই নাই অকলে অকলে খাই আছে আৰু সিহঁতিও খাই আছে এইপিনে বহি আছে পূৰা ধুনীয়াকৈ খাম তাৰপৰা আকৌ বেলেগ ক'বলৈ যাম ৰুটি কিনি খাই লওঁ যিহেতু লক্ষী পূজা এইপিনে খাই লওঁ যিহেতু মানে মই মানে ৰুটি চুটি বেছি মানে ইমান এটা খাব নোৱাৰোঁ যিহেতু মানে তেলৰ বস্তু যে সিহঁতি দেখোন খাই আছে এইপিনে মই এতিয়া মানে ইমান নাখাওঁ সেইকাৰণে এতিয়া বহি থাকোঁগৈ এখন খালোঁ আৰু লাহে দিয়ে তেনেকৈ তো আপোনালোকে চাব পাৰে আমাৰ ধুনীয়াকৈ থালি আহি গ'ল খাবলৈ মানে ৰুটি তাৰপৰা কিবা কিবি চানা দানা আছে আজি মানে আমাৰ গোটেই দিনটো মানে অকল খাই থকা দিন আৰু যিহেতু লক্ষী পূজা ন লক্ষী পূজাত আমি এতিয়া চব প্ৰত্যেকৰ ঘৰে ঘৰে মানে গৈ কেনে ৰুটি খাবলৈ যাম আৰু মানে আজি মানে খাই কণ্ডিশ্যনটো বেয়া হৈ যায় মোৰ মানে অলপ ভাল মানে মই মানে এতিয়া টেবলেট চেবলেট আনি থোৱা আছে তো মোৰ মানে একো নহয় চিন্তা নাই আৰু যিমান পাৰোঁ সিমান খাব পাৰিম আমাৰ সূৰ্য মানে ইয়াৰ মানে পেট বেয়া হিপা কৰিছিলে এতিয়া খাবলৈ পোৱা তাৰ হাতখন নি আছে পূৰা ৰেডি হৈ আছে কিন্তু কাইলৈ গম পাব যে লেট্ৰিনত বহি থাকিব এতিয়া মানে আমি চবৰ ঘৰতে খাই বৈ আহিলোঁ ধুনীয়াকৈ এতিয়া আমাৰ ওচৰত এইপিনে মানে চব আহি গৈছে নুৰি কেইখন ৰুটি খালি দুখন দাঁতকেইটা কি হ'লতো নাইকিয়া হৈ গ'ল তাৰপৰা এইপিনে সূৰ্য আছে ইও খালে তাৰপৰা এইপিনে আৰু বহুত মানুহ মানে যিহেতু আমাৰ ইয়াত মানে লক্ষী পূজাত মানে বহুত মানুহ বহুত হয় মানে চব মানুহ মানে আমাৰ ঘৰলৈ আহে তো খাই বৈ এতিয়া মানে চব মানে হৈ গ'ল তো ভিডিঅ'টো মানে আমাৰ যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো মানে বেছি দীঘল কৰিব নোৱাৰিলোঁ যদি মানে আৰু মানে কাইলৈৰ পৰা মানে পুৰা ভাল ভিডিঅ' পাব আপোনালোকে তো ফেচবুক পেজখন ফ'ল' কৰি ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব থেংক ইউ বাই বাই